অ' ছাৰ এটা প্ৰশ্ন সুধো না। দে সুধ। ছাৰ 14 ফেব্ৰুৱাৰীৰ দিনা কি হয় হে? 14 ফেব্ৰুৱাৰী? বাবা, তোৰ গাৰ্লফ্ৰেণ্ড আছে? গাৰ্লফ্ৰেণ্ড? নাই ছাৰ। বাবা, তোৰ কাৰণে 14 ফেব্ৰুৱাৰী হনুমান জয়ন্তী হয়। ছাৰ আৰু এটা প্ৰশ্ন সুধো। দে সুধ। ছাৰ হাতী এটা ফ্ৰিজত কেনেকৈ ভৰাম? হাতী আকৌ কেনেকে ফ্ৰিজৰ ভিতৰত সোমাব? ছাৰ ফ্ৰিজটো বহুত ডাঙৰ। ঠিক আছে, প্ৰথমে ফ্ৰিজটো খুলিবি, তাৰপিছত হাতীটোত সোমাই দিবি। ছাৰ আৰু এটা প্ৰশ্ন কৰোঁ দিয়ক। দে সুধচোন। ছাৰ গাধক ফ্ৰিজত কেনেকৈ ভৰাম? ফ্ৰিজটো খুলিম, তাৰপিছত গাধকো ভিতৰত সোমাই দিম। ভুল উত্তৰ। প্ৰথমে হাতীটোক ওলাম, তাৰপিছত গাধটোক ফ্ৰিজত থ'ম। আৰু এটা প্ৰশ্ন সুধো নেকি ছাৰ? আৰু এটা, মাত্ৰ এটা ছাৰ। দে তোৰ মনত যিমান প্ৰশ্ন আছে চব সোধ, তাৰপিছত মই তোক প্ৰশ্ন কৰিম। ছাৰ বান্দৰৰ জন্মদিনত সকলো জীৱ জন্তু আহিছে, কিন্তু এটা জন্তু অহা নাই। ছাৰ কোনটো হ'ব পাৰে কওকচোন? বাঘ নাহিব পাৰে, কাৰণ বাঘটো আহিলে সকলোকে খাই পেলালে হয়। ভুল উত্তৰ। গাধ অহা নাই, কাৰণ গাধক আমি ফ্ৰিজত ভৰাই থৈ আহিছিলোঁ ছাৰ। আৰু এটা প্ৰশ্ন সুধো ছাৰ, আৰু এটা, এইটোৱে লাষ্ট ছাৰ। ঠিক আছে সুধ। ছাৰ ৰাস্তা এটা নদী আছে, নদীটোত এটা ঘৰিয়াল আছে, কিন্তু নদীটোত আপোনাৰ দলং নাই। আপুনি নদীটো কেনেকৈ পাৰ হ'ব কওকচোন? মই নাও এখন লৈ নদী পাৰ হ'ম। আকৌ ভুলকে ক'লাক ছাৰ আপুনি। দে তয়ে কচোন কেনেকে? ছাৰ ইমান সোনকালে আপুনি নাও ক'ত পাব? তাতকৈ আপুনি নদীটো সাঁতুৰি পাৰ হৈ যাব পাৰিব। ঘৰিয়ালটোৰ পৰা তোৰ মামীৰে আহি বচাব। অ' ছাৰ গোটেই সোপা জীৱ জন্তু দেখোন বান্দৰৰ পাৰ্টিত গেছি, তে এই নদীটোত আপোনাৰ ক'ৰ পৰাই ঘৰিয়াল থাকে? এতিয়া মই তোক প্ৰশ্ন সুধো, তাৰে উত্তৰ দি তই। দে এতিয়া তই কচোন, বীৰবল কোন আছিল? নাজানো ছাৰ। পঢ়াত মনোযোগ দিলেহে গম পাবি। এটা প্ৰশ্নৰ উত্তৰ দেচোন আৰু। দে ক, ভাৰতৰ কোন ঠাইত সকলোতকৈ বেছি বৰষুণ দিয়ে? কি হ'ল মনে মনে আছ? উত্তৰ দে। ছাৰ মাটিৰ ওপৰত। আৰে গাধ কৰবাৰ, বহ। কালু উঠ। ছাৰ এহঁতকো দুটামান প্ৰশ্ন কৰক। আচ্ছা ঠিক আছে, তই বহ বহ বহ। দিয়া প্ৰণিতা, তুমি থিয় হোৱা। দিয়া তুমি কোৱা, গান্ধীজীৰ জন্ম কেতিয়া হৈছিল? ছাৰ 2 অক্টোবৰ। আৰে বাহ, বঢ়িয়া বঢ়িয়া। আৰু এতিয়া 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কোৱা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰে বাহ, এয়াহে ছোৱালী। বহা বহা, তুমি বহা। তহঁত ল'ৰাকেইটা পঢ়িব অহা নে স্কুলত কি কৰিব আহ? ছাৰ আপুনি জানি বুজি তাইক সহজ সহজ প্ৰশ্নবিলাক সুধি আছে। কোনে কোনে কৈছে? কোনে কৈছে? কোনে ক'লে নো? ছাৰ ই লালুৱে কৈছে। তই কৈছিলি? দে তই সহজ প্ৰশ্ন এটাৰ উত্তৰ দেচোন। তই কচোন, মটৰচাইকেলত কেইটা চকা থাকে? 6টা থাকে ছাৰ, 6টা। তই মটৰচাইকেলত কেতিয়া 6টা চকা দেখা পালি? ছাৰ মটৰত 4টা আৰু চাইকেলত 2টা। মটৰ আৰু চাইকেল মিলাই 6টা।